মানুহৰ কোনোবা সেইটো ধৰি ৰাখিব পাৰে, কিন্তু কোনোবা অহংকাৰী হৈ যায়, হয়নে? এই অহংকাৰ কাৰ হ'ল? গোপীসকলৰ হ'ল। ইজনী গোপীও যেতিয়া কৃষ্ণক পালে, সিজনী গোপীও যেতিয়া কৃষ্ণক পালে, ভাবিলে আমাৰ সমান আৰু শোভাগিৰি নাই, এই অহংকাৰত গদগদ হ'বলৈ ধৰিলে। কিন্তু পৰম পুৰুষ প্ৰভু ভগৱন্তই গম পালে যে গোপীসকলৰ মনত এতিয়া ভক্তি প্ৰেম নাই। অহংকাৰ দূৰ কৰিলেহে এই গোপীসকলৰ মনত এই ভক্তি প্ৰেমৰ সঞ্চাৰ হ'ব। কি কৰিলে তেতিয়া?
কৃষ্ণৰ যি লীলা মহিমা আছিলে এই লীলা মহিমা গোপীসকলে বৰ্ণনা কৰিবলৈ ধৰিলে মই কৃষ্ণ বুলি যেতিয়া বুজিবলৈ ধৰিলে তেতিয়া গোপীসকলৰ মনৰ পৰা অহংকাৰ নাইকিয়া হৈ কি হৈ গ'ল ভক্তি প্ৰেমে সঞ্চাৰিত হৈ গ'ল Small